মা কসম সঁচা কৈছা না মিছা কৈছা ইপিনে ঠিকে আছে নে বাৰু বা পুৰা আপাৰ টিপাৰ মাৰি আছে ইপিনে ঠিকে আছে নে নাই পুৰা ভাইব্ৰেশ্যন হৈ আছে আছে যে নহওক মা কসম অলপ আগতে ইমান বৰষুণ দিল কটা কাপোৰ কানি ভিজি গৈছে মোৰ ডাঙৰ ঘটনা হ'ল ৰ আপোনালোকে ইমান কষ্ট কৰি ইয়াতে আছে মোক সকলোকে মৰম বিলে দিম বুলি ভাবিছোঁ দিম নে নিদিম বাৰু দিম নে আচ্ছা মৰম বিলা বস্তাত দিম না পাল্লাত দিম কি হবা দিবা লাগবো হে বস্তাত আচ্ছা মই সকলোকে মৰম বিলা বিলাম আপোনাৰ যাতে মৰম ৰিচিভ কৰে যাতে মিছ কল নামাৰে দেই আচ্ছা পোনপ্ৰথমে আমাৰ যিসকল চেঙৰা চলিয়ে ঘৰৰ পৰা চিনে বেগনে এটাৰ সুযোগ লৈ আমাৰ ছোৱালীসকলক চুকুটি মাৰি ফুৰছি সেইসকল চেঙৰা চলিয়ে কথা আমাৰ ডমৰা গুৰুসকলক আমাৰ মহিলা হেপাটাইটিছ ডাব্লিউ কোম্পানীৰ তৰফৰ পৰা 8.5 বস্তা মৰম পঠাই দিছোঁ আৰু আমাৰ যিসকল ছোৱালীয়ে মুখত ফেল লাভলি গৈ কিনে ল'ৰাসকলক মৰাই লাভলি বুলি ভাবি আছে সেইসকল ছোৱালীকো আমাৰ মহিলা হেপাটাইটিছ কোম্পানীৰ তৰফৰ পৰা 7.5 বস্তা মৰম পঠাই দিছোঁ কিমান মৰম দিম আৰু মই একদম মৰম দি গোটেই মোৰ স্বাস্থ্য বেয়া হৈ গৈছে আগতে মোৰ স্বাস্থ্য হাই প্ৰেছাৰ আছে এতিয়া গোটা ল' প্ৰেছাৰ হৈ গৈছে পিছফালে মাংস না গোটা শুকাই গৈছে আচ্ছা জানক আজি ডাঙৰ ঘটনা হ'ল দেই জাষ্ট মই সেইকাৰণে গাড়ী পাই নামিছোঁ নামাৰ পিছত কি হৈছে গম পাইছা না সৰু এটা বাচ্চা মোক দেখা পাইছে কাৰোবাৰ বিধান মই গম নাপাওঁ ই ভাই তামাম খাতৰা মাল ই মোক দেখা পাই কিনে কি বুলি কৈছে গম পাইছা না ওইটো গেষ্টিক মা কৈছোঁ মই জিন্দা জিন্দা দেখা পালোঁ মই ভাবছোঁ মৰলোগে নেকি তানে ক'বা খুজি টিভি দেখা মানে দেখা পাইছোঁ ই পুৰা চিধা চিধি মাৰিছে পুৰা জিন্দা জিন্দা বুলি কৈছে কম খাতৰা মাল নাই ইয়াতে বাপৰে বা আৰু যে নহওক মই সদায় প্ৰগ্ৰাম চলি আছে মই অলপ আগতে তেজপুৰ প্ৰগ্ৰাম কৰি আহিলোঁ আৰু এইখিনি তাত ইমান বৰষুণ দিয়াৰ কাৰণে শিল পৰছি মাজে মাজে মাছো পৰছি আজি কি হৈছে গম পাইছে সেইকাৰণে ঠাণ্ডাও লাগিছে এনেকুৱা ৰভা নাছিলে তাতে দেই ঠাণ্ডা লগাৰ কাৰণে কোনোবা বাইদেউসকলে কোনোবা স্কেপৰ প্ৰগ্ৰেম চাইছে কোনোবাই ব্লেংকেট ধৰি চাইছে আমাৰ ল'ৰাকেইটা কথা নে বস্তা উৰিলে প্ৰগ্ৰেম চাই কোনদিনা প্ৰগ্ৰেম কৰি আছোঁ দেই প্ৰগ্ৰেম কৰি আছোঁ পটকৈ চকু লাগি গ'ল এজনী বাইদেউ দেখাটো বেয়া নালাগে বগা ইমান বগা একদম উজলেদি গাধু যেন লাগে তামাম বগা মই অলপ এনেকৈ আপাৰ টিপাৰ দিছোঁ সি অলপ এনেকৈ মিছ কল মাৰছি মাত্ৰ লাইনটো লাগছিলহে আহিল ন ফাল্টু বস্তুটো বাইদেউৰ গালত পৰিছে দেই বেলেগ বস্তুবোৰ নাই এটা মহ পৰিছে মহ চো মা কচোন ডেংগু মহ নেকি ভালকৈ চালোঁ ডেংগু ন আমাৰ গাঁৱলীয়া ভটা মহ কিন্তু বাইদেউজনী এনেকুৱা চালোঁ বাইদেউ তাৰমানে ঠাণ্ডা লাগিলতো বাইদেউজনী কি কৰিছে গম পাইছেনে স্কাৰ্ফৰ ভিতৰত হাতটো আছে মহটো গালত আছে হাতটো মাৰিব লাগিলে তাৰমানে হাতটো ওলাব লাগিব নহয় মহটো মাৰিব লাগিলে বাইদেউজনী হাতটোৰ ভিতৰত ৰাখি যিটো গালৰ মহ কেনেকৈ খিটছে গম পাইছে না এনেকৈ মাৰছি মই ভাবছোঁ মোকে চকুটি মাৰলা নেকি ওচৰত যাই কিনে হেল্ল' ডাৰ্লিং বুলি কৈছোঁ মা কৈছোঁ মেনাকাটা বেলচাত থাপ্পাৰ মাৰছি মই চিধা হৈ গৈছোঁ সেইকাৰণে আমাৰ বাইদেউসকলে যেনে মহ চহ কামত যেনে এনেকুৱা নামাৰে নহ'লে আমাৰ চেঙৰাকল বেঙেৰা চলে এনে মাৰ খাম নেকি হয়নে কি ভাল পাইছে নেকি সিহঁতৰ দাঁতৰ দাঁত বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন কাল গুচি যাব বা এই আগত আইতাক নাচিকে ফপ আইতাৰো দাঁত বেলেগ দাঁত আইৰণ লাগি গৈছে দংকল পানী ব্যৱহাৰ কৰে নেকি আচ্ছা আইতা বোলেতো কথা এটা মনত পৰিছে দেই আগৰ আইতা আৰু এতিয়াৰ এটা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনামবিলাক আছিলে যিবিলাক আইনাম আজিকালি আমাৰ আইতাসকল পাল্লা মাৰে আজিকালি আইতাসকলে চান্স পালে বিউটি পাৰ্লাৰতে যায় আজিকালি কি কৰি গম পাইছেনে যিজনকৈ বেলেগৰ ঘৰত না আইনাম গাব যায় নাম গা থকা অৱস্থাত যদি খৰাহীবিলাকত যদি আপেল আঙুৰ কলবিলাক দেখা পায় মা কচোন থাপেৰি পিছাপেৰি পূৰা মাৰে ইমান শুকি আছে পূৰা মাৰে আৰু যেনেকৈ খৰাই যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মোৰবোৰ ডাঙৰ বেমাৰ হ'ব ইয়াৰ খাৱাত বেছি নজৰ আছে যেনক আমাৰ স্থানীয় শিল্পী আমাৰ পখিলে আছে ইয়াতে অকণ পখিলিক চিনাকি কৰি দিম নেকি পখিলিক মাতি দিম নে মাতিম এবাৰ সকলোৱে হাতত যাব দেই পখিলিৰ কাৰণে খুব পালিবা আজি পুৰা নিজৰ জেগাত আহিছোঁ কুকুৰ মৰা দুদিন মানুহ ঘন হ'লচোন মানুহ মৰা এয়া আছে আমাৰ পখিলি ক'ত ৰাখ পাবি সেইকাৰণে মানুহ ওখ হ'ব লাগে ইয়াতে আহা হেল্ল' ঐ বেংৰা কিনো তই আহি ইয়াতে কুকুৰ মাৰা পালি এইগিলা বাতিটো কাইনটোৰ চিনাকি নেকি কি
ইটো তোৰ চিনাকি নেকি ওচৰ গেছিলে বা তোৰ আৰু কাম নাই ন যাৰে তাৰে লগত জনা দি মৰে এই সালা বেংৰাটো আগত নাহে কিয়া ৰগে সংগ্ৰ ডাংবা পাৰবি না নৰং ঐ হে তই বোলে কালি ফেন্সি বাজাৰত গেছিলি ও তই বোলে কোনবা তিৰি না মুলিয়াৰ মাৰো খাইছা হৈ না এ মাৰ খাও না খটাটা হৈছি কি হৈছে নো আজিকালি মই জিলেবি ভাল নাপাং না সেইকাৰণে মনে মনে কইনা চাবা গেছলো কইনা চাবা যাই কিনে মই মাককে চাই আছিলো তাৰমানে মাক যে দুটাকো ধুৰবা নলো দুটাকো ভাল দেখা পায় মাকে হিন্দুৰ ভূতটো সৰুকে লৈছি ছোৱালী বুলি মাককে পুৰা লাইন মাৰি আছিলো মই মৰবিও কোনবাৰি না নমৰম ইনকে মাৰ খাই মৰবি নহয় গুতে কাপোৰ তোৰ খুলি ফেলা মাৰব তাকে তুমিটো ইস্ত্ৰি মাৰি দিয়া বুলি হয় নেকি অ আৰু তোক এই কাপোৰযোৰ কোনে দিছি হে এই কাপোৰযোৰ কোনে দিছি জিলেবিয়ে দিছিলে যোৱা বছৰে জিলাপি দিয়া কাপোৰযোৰ চোন এইযোৰ নহয় হয় দিছি দে ঠিকে আছে দে অ আৰু তই কিবা চাকৰি পা বুলি মই শুনছিলো কাইনো কলা তোক নো এ মই শুনছং দে তই কি চাকৰি পাইছা নো এটা নহয় দুটা নহয় তিনটা চাকৰি পাইছো মই বা তিনটা চাকৰি পাইছা তই দৰমহা বিৰাট খুচুচ দিব নালাগে বুঝনে দে চাকৰি পাইছা তই কি চাকৰি নো হেতে দৰমহা বোলে ৰবিবাৰো সোমাই যাব ৰবিবাৰেও তোৰ মা শুনি যাব ৰাতি বোলে সোমাই যাব বুলি কৈছি ৰাতি হলেও শুনি যাব কিন্তু চাকৰিকেইটা অলপ ৰিক্সি কেনেকা চাকৰি নো আৰু কিন্তু বহুত অফাৰ আছে তাতে ডেট বুটি আনি কিনে ঘৰত পেলাই থৈ যাব আৰু পুছ মৰ্টেম ফ্ৰী তই ডেড বডি আনি ঘৰত থব পাৰবি থৈ যাবই মই মৰি গেলি তই মৰি গেলি থৈ যাব কিন্তু হে অফাৰ আছে বুলি কৈছে দে অফাৰ কেইটা বাদ দি তই এতিয়া কচোন গ চাকৰি কেইটা নকওঁ এক নম্বৰ চাকৰি আছে ৰেলগাড়ী চাকৰি তাতে কি কৰিব লাগিব এই যে ৰাতি যে ৰেলগাড়ী গিলা চলে ৰেলগাড়ী যদি চলি থাকে তেতিয়া যদি কিবাকে যদি বাল্বটো ফিউজ যায় ফিউজ গিলি লেম লৈ কিনে মই ৰেলৰ আগে দাউৰিব লাগিব বা এনেকাও চাকৰি আছে আৰু এটা দিছে কাৰেণ্টৰ চাকৰি তাতে কি কৰিব লাগিব আজিকালি বহাগৰ বতৰ না লেতেৰা হৈ থাকে কাৰেণ্ট আহি থাকিলে ভিজা কাপোৰ চব মই মুছব লাগিব কচোন মৰি যাবি ঐ নমৰম প্লাষ্টিক মিৰে ল'ম না দে আৰু 3 নম্বৰ আৰু এটা দিছি বানপানী চাকৰি তাতে কি কৰিব লাগিব এই ভূটানৰ যেটো মাথাউৰি কিবাকে ভাঙি এলি ঘুমাই কিনে মই পানী গিলা ৰখাব লাগিব তই এইটো চেংৰা বডি দিতে পানী ৰখাবি মোক তো কথা শিকাব আহিছা হে কথা কব আহিছা বিল দাছনা হে ঐ তই এক দুই খানেতে মাতবা নাজানা আৰু তই কি চাকৰি পালি ঐ ইনো কথা কৈ এনো কাইনো পুৰা নাজনে বুলি কৈছি মোক নো দে মাতি দিছোন তই এক দুই খান কৰবে ক'ত লাগি মাতব লাগিব এক 30 পৰা 40 লৈকে মাতলি হ'ব দে মাত্ৰ কিটা মাতব লাগিব নো এটা এতিয়াই মাতই আজি মাতব লাগিব ইথানে মাত কালি মাতলি নহব তই এতিয়াই মাত বিয়াকে ফাঁচি গেলো নামাতে কিয় ঐ কৰবে ক'ত লাগি আছিল 30 পৰা 40 লৈকে ঐ কি মানে চাই আছা চাৱানা চিনাকি মাত দিছো কৰবে ক'ত লাগি আছিল 30 পৰা 40 লৈকে বিয়াকে ফাঁচি গেলো বড় এই মজা বেংরা 30 रुपए 40 লৈকে 30 আমাদের কি হয় নহয় ৰাস্তা বিয়া লাহে লাহে আহি আছে দে মাত 30 31 32 33 34 35 36 37 38 39 30 কি মাতলিও তো এখান আর তোর মাছ কি বাউছি 30 31 32 33 34 35 36 37 38 39 30 কি আর তোর মাছ 40 সুবা কোটল মে বিসরি না পালো মাছ আর একবার মাছ পিছে মাটি হুনাম আই ভিজা কথা কো বাইসা সব ডাক্তার চাকরি করে বেংরা তো হয় না আসার আমার এটা ডাঙৰ খণ্ডন করছে দে এটা বাচ্চা হেরাইছে কারবা বাচ্চা গম না পাও আচ্ছা জানে না বাচ্চাটা লৈ যাবলে খুব কান্দি আছে আচ্ছা বাচ্চাটো মাটি দিম কি জানে না লৈ যাবলে খুব কান্দি আছে ভাইটি যে মাটি দি আছে ভাইটি আহা এই কি মাই কান্দি আছে কি হৈছে কি হৈছে ক হেই মই নাই মাৰ লগত বিহু যাব আহিছিলো ফাংচন যাব তাৰপিছত আমাৰ নাকা আঙুলিত ধৰি আহিছো হা বাবা কোনোবা এটা ল'ৰাই মাক বাইকত উঠিলে গুচি গ'ল মই অকলে থাকি দিলো মায়েৰে বাইকত উঠা নিছি মায়েৰে লাইন মাৰিব গৈছে যা
দে একো নাই নাকান্দি মাৰ মাইৰে আহিলে গম পাম দে তই এটা থাকছ কি নাম তোমাৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা এটা মানুহ তাইতে কেনেকৈ তিনিটা হ'ব দুটা তিনিটা আছে হাই দেউতা কেনেকৈ তিনিটা হ'ল প্ৰথমতে মাক পাঠকে বিয়া কৰিছে পাঠক মৰি থাকিল চেৰাত খাইছে তাৰপিছত তাৰপিছত শৰ্মাই বিয়া কৰিছে শৰ্মাই ক'তো ড্ৰাইভাৰ কৰি দিছে কি কৰিছে ড্ৰাইভাৰ নাই ডাইভৰ্চ কৰিছে তাৰপিছত শৰ্মাই কুলদে বদলে কুলদে মৰি থাকিল গোটেইকেইটাৰ টাইটেলকেইটা মই ধৰি ৰাখিছোঁ শৰ্মা পাঠক কলিতা দে হ'ব দে একো নহয় স্কুলত যাওঁ নে নাযা যাওঁ স্কুলত যোৱা কেমানত পঢ়ি আছা চতুৰ্থ মানতে পঢ়ি আছোঁ ইমান দূৰত লাগে হে মাষ্টৰে কৈছে মোৰ বোলে তামাম বুদ্ধি কাৰণে এৰি দিয়া নাই মাষ্টৰে মোক হয় নেকি তামাম বুদ্ধি আছে তোৰ মাষ্টৰে কৈছে ডাঙৰলে খাই ফেলব এই কাৰণে মোক ৰাখি থৈছোঁ সৰ্বাক্ষাৰ খিচাৰি খোৱা চলি নাই খিচাৰি খাই থাকোঁ আৰু স্কুলত আহি থাকোঁ সৰ্বাক্ষাৰ খিচাৰি খাই থাকে এনে পেটটো পুৰা নাগৰা নিচিনা হৈ গৈছে বেছি নাখাবি আৰু কি পঢ়িব পাৰা তুমি পঢ়াত তামাম পঢ়িবা বাৰু গণনা কৰাতে কৈছিলে বোলে পণ্ডিত হ'ব কৈছে হয় নেকি পণ্ডিত হ'ব গম পাই তোৰ দেহাটোতে চৰ হবি না পণ্ডিত হবি হে দে একো নাই কি পঢ়িব পাৰা কবিতা মাতব জানা কবিতা মাতব জানা দেছো কবিতা এটা মাত এই অসভ্য চলি দে কবিতা এটা মাত কবিতা নমস্কাৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো এতিয়া ইমান বানপানী হৈছে ক'ত নদী পাৰ হ'ব পাৰিবি আৰু মই গান্ধীজীৰ দৰে হ'ম সদায় অহিংসা পথত ল'ম অহিংসা পথৰে জগত দিম হাতত AK-47 ল'ম AK-47 পুলিচবিলাকে লয় তোমাৰ এইগিলা নহয় আৰু মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা অসমখনে না ভংলা ফুটা হৈছে ডাঙৰ ডাঙৰ গাঁটা হৈ গৈছে এতিয়াতো কৰিব দৰকাৰ নাই হে আৰু কি খুন্দি ভাঙব জানা জানো চব পাৰো খুন্দি ভাঙবা আৰু খুন্দি ভাঙি বাক্য ৰচনা কৰিব আৰু কি আছে এইটো আপি নহয় মাইকী মানুহ জোতা খুলি মোজা দি মাৰিব গম পাবি দেখ কি খুন্দি ভাঙব পাৰা খুন্দি ভাঙা পটেকাৰে পেন সঞ্চা চুল কৰে মুখ পেঞ্চুল আৰু বটাকাৰে বা উল্টা উল্টি বাল্টি আৰু সৰসাকাৰে শিৱ কয়লা পুলাত এটাকলে প্লাং শিৱৰাং মাথাত মাল আছে তোৰ না আছে আৰু খুলি চাইছা নেকি কেতিয়াবা খুলিটো চোৱা নাই নাগে মোৰ নজৰ লাগি কমি গৈছে নহ'লে আৰু আছিল আগতে হয় নেকি হেৰি কি বুলি কয় পাইকৰ আছে না জানা পাইকৰ আছে না খাই পাত ফালা কৰচোন খাই পাত ফালা মানুহক কাহাৰ খাই ভাত দিব লাগে জিংকে ভালে থাকক পানী ধান চৰালে মুৰ্গী পুহিব লাগে লাভু নেকি আৰু হেৰি যে ক'লে বিজ্ঞান জানা জানো বিজ্ঞানটো তামাম হয় নেকি যদি বিজ্ঞান জানা গছৰ ফল ওপৰত কিয় নাযায় তলত কিয় পৰে ওপৰত যে খোৱা মানুহ থাকে তলত খোৱা মানুহ থাকে সেইকাৰণে বেলেগ বস্তু আৰু হেৰি খুন্দি ভাঙি বাইকৰ আছে না মন্ত্ৰী কাক কয় মন্ত্ৰী নামান তাৰ মন্ত্ৰী মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে মাথা নষ্ট কৰি দিব মাৰ খা মুৰ্গীগিলা কথা নকবি মাৰ খাম ঘৰত মাছেদি ভাত খাইছ দে হ'ব দে আৰু হেৰি ঘৰত কোন আছে বাইদেউ আছে বাইদেউ আছে পাপৰি বাইদেউ আছে জোন বাইদেউ আছে হয় নেকি ডাঙৰ বাইদেউ বিয়া হৈছে নেকি নাই এটা যে সাংবাদিক অঞ্জন দাদা আছে অঞ্জন দাদাই লাইন মাৰি আছে কোনে অঞ্জন দাদা কি কৰে আৰু জিতু দাদা হিয়া লাইন মাৰে আমাৰ ঘৰত যাই থাকে আৰু পইচা দে কিবা খালা তাৰপিছত তই পইচা দিলি দোকানত যাওঁ নেকি আৰু লগৰ কেইখনক ক'বা হাক দিছে অঞ্জন দাদাই কৈ দিলি দেখোন এতিয়া চবে গমে পালা আৰু জিতু দাদা চাণক্য বুলি কয় নহয় তেওঁ মস্ত চকা হিয়া যায় নেকি জিতু দাদাই মোক কিবা লং পেণ্ট চলা দিছে হয় নেকি কি পইচা দে তোমাক পইচা দে জিএসটি লাগাৰ পে বেছিকে লগা গৈছে প্ৰেমত জিএসটি লাগছি দি হয় নেকি কি কথা পাতে জিতু দাদাই আই লাভ ইউ কয় আৰু যে কিছ কৰি দে গালত
আছে হয় নেকি কি বুলি কান্দে কান্দে নেকি বুলি ক'লে ইনকে কয় তোমাক নিমানিলে মই নদীত ডাব দি মৰিম ইনকে কৈছে এনেকে কয় নেকি তই মনে মনে চাই থাকা মই শুনি থাকো তাই নাপায় লাগিলে চাই থাকা হে আজি তুমি নাচাম দে দে হ'ব দে যা পিছে যা মই মাৰি আহিলে কৈ দিম হা পেটটো মই ঘূৰাই দিয়া আনিছোঁ কিবা যা এটা বস্তু খালে পেট ঘূৰাবই তাই নাহৰ বাখ্যাত বুট আৰু বাদাম দিছিলে এইগিলাখন খালি পেটটো ঘূৰি ঘূৰিকে ধৰে মোৰ সেইগিলা বস্তু নাখাবি বেয়া মামৰ খোৱা বস্তু কিবা লগা আনিছে কি খাই থাকা যা আয়ো অললে